আজি ৰাতি যে ইমান বৰষুণ পৰি আছিল আৰু এতিয়া বতাহ ধুমুহা পুৰা চলি আছে চোতালখন খাৰিখিনো একো লাভ নহল যেহেতু চাব পাৰে পুৰা আকৌ লেতেৰা হ'ল কি কৰিম আৰু উপায় নাই যেহেতু ৰাতিপুৱা উঠি কিনে ঘৰ দুৱাৰ সাৰিবই লাগে তো যিকে নহওক প্ৰতিদিন যেনেকে পাকঘৰত আহিকিনে কৰ্ম কৰিব লাগে সেইখিনিতো কৰিবই লাগিব আমাক তো ৰঙা চাহ বনাই ললো তাৰপিছত দুপৰীয়াৰ কাৰণে আলু আৰু কণী বইল দিলো আৰু চাওকচোন এইপিনে মেকুৰীকেইটা যে কিমান ধুনীয়াকৈ শুই আছে এনেকেই শুই থাকিব মন যায় হয়নে নহয় কওকচোন কিন্তু কি কৰিম উপায় নাই ন ঘৰৰ বাহিৰ যেহেতু সোনকালে উঠি কিনে কাজকৰ্মত লাগি পৰিবই লাগে তাৰ দেউতাকৰ কাৰণে মই এটা বনাই আছো ব্ৰেড অমলেট তাৰপিছত মই আলুখিনি বইল দি কিনে ভাজি লৈছো আলুখিনি যেতিয়া ভাজিব তেতিয়া সৰিয়হ নৰসিংহ পাত পিঁয়াজ আৰু আদা দি কিনে ভাজি ল'ব তেতিয়া বহুত টেষ্টি লাগে খাবৰ কাৰণে আৰু আলুখিনি মোৰ ভাজা হৈ গৈছে তাৰপিছত মই গোল গোল কৰি কিনে সৰু সৰু কৰি লৈছো আৰু কৰি কিনে গোল গোল কৰাৰ পিছত চেপেটা কৰি লৈছো আৰু বেচনৰ গোলটো বনাই লৈছো লৈ কিনে ইয়াতে ডিপ কৰি দিম দিয়াৰ পিছত ধুনীয়াকৈ আমি ফ্ৰাই কৰি ল'ম ইমান যে টেষ্টি লাগে খাবৰ কাৰণে ইয়াৰ এইবিলাক যে পুনাত বেছি খাই জানেনে মই যেতিয়া তাতে আছিলো ইমান খাইছিলো বহুত ভাল লাগে খাই কিনে মোৰ ছোৱালীজনী ইমান ভাল পায় সেইকাৰণে বনাই আছো বহুত দিনৰ পৰা কৈ আছিল সেইকাৰণে ভাবিলো আপোনালোককো দেখুৱা কোনে কোনে খাই এনেকৈ কমেণ্ট কৰি জনাবচোন আৰু ইয়াতে চাওকচোন কিমান ধুনীয়াকৈ বৰাখিনি ফুলি উঠিছে আৰু ৰঙচুৱা হোৱালৈকে আমি ফ্ৰাই কৰি ল'ম তাৰপিছত মোৰ ইপিনে কলৰ ভাজিখিনিও হৈ গ'ল আৰু এনেকুৱা চাওক কিমান ধুনীয়া এটা গল্ডেন কালাৰৰ আহি গৈছে এনেকুৱা হ'লে হৈ যাব বেছি আকৌ ভাজি থাকিব নালাগে কাৰণ আমাৰ আলুখিনিতো অলৰেডি ভাজাই ন ইফালে মোৰ দেৱৰজনো খাই আছে আৰু ছোৱালীজনী মোবাইল লৈ কিনে অলপমান ভিডিঅ' কৰি দি আছিল कैसा लगा क्या ये अभी तक नहीं खाया ना अभी खाऊंगा ठीक है खाने के बाद पता चलेगा ठीक है खाओ तो खाओ ना हाँ खाओ कैसा लगा যিখিনি বাকি আছিল সেইখিনি মই ভাজি লৈছো তাৰপিছত জানিনে কি কৰি আছিল ল'ৰা আৰু মোৰ যে বাইদেউৰ ল'ৰাটো আছিল সেই দুজনে খাই আছিল আৰু ছোৱালীজনী আকৌ ভিডিঅ' কৰি আছিল মোবাইলটো লৈ গৈছিল তাতে তাৰপিছত মই একো ভিডিঅ' কৰিব নোৱাৰিলো কিন্তু মোৰ ছোৱালীজনী যে বহুত এক্সপাৰ্ট মানে ইও ভিডিঅ' কৰিব বহুত ভাল পায় সেইকাৰণে দুটা মিলি কিনে কিমান যে ভিডিঅ' কৰিছে সেইখিনি মই দেখা যেতিয়া মই এডিট কৰি আছিলো তেতিয়াহে দেখা পালো তাতে মই এড কৰি দিলো আৰু এইখন প্লেট যে আপোনালোকৰ দাদাৰ কাৰণে ৰেডি কৰি আছো যেতিয়া ঘৰত আহে ন তেতিয়াই সকলোৱে লাষ্টত ই খাব ইমান যে এলেহুৱা হৈ পৰে ঘৰত আহিলে নহয় অকমান কাম কৰি আছিলে সেইকাৰণে এনেকুৱা হ'ল আৰু এতিয়া মই তাক খাব দিছো তাৰপিছত মোৰো বেলেগ কাম আছে সেইখিনি মই কৰি আছো লগতে তাকো মই খাব দিলো ল'ৰাটো সেইপিনে শুই আছে সেইকাৰণে মানে হাতেৰে সি ধুলাই আছিল আৰু চচ অকমানহে আছিল সেইখিনি মই মিক্স কৰি দিছো চিলি চচ আৰু টমেটো চচ দিলে খাব ভাল লাগে ন মই যেতিয়া মানে এডিট কৰো কথাখিনি স্পীডত কওঁ ন সেইটা কেতিয়াবা ভুল হ'ব পাৰে আপোনালোকে বেয়া নাপাব আকৌ তো মোৰ কাৰণে চব শ্বেয়াৰ আনিলে মানে কৈ আছিল আহা তুমি অকমান খাবা বুলি তাৰপিছত আকৌ আনিলে বাটা মাছ দুপৰীয়া মই অলৰেডি বনালোৱে কিন্তু উপায় নাই আনিলে যেহেতু মই বাচি আছো মা আকৌ ওপৰত ধানবিলাক শুকাই আছে কাৰণ আজি অকমান ৰ'দ দিছে মই কিন্তু এইবিলাক মাছ বাছি কিনে বহুত ভাল পাওঁ কাৰণ বাছাৰ পিছত ইমান ধুনীয়া দেখি কোনে কোনে ভাল পায় মাছ বেছি কমেণ্ট কৰি জনাবচোন কিন্তু এইখিনি অলপ ভাল লাগে কিন্তু যিবিলাক সৰু সৰু মাছ আনে সেইবিলাক অলপ এলেহুৱা লাগে আৰু বেচিবৰ কাৰণে আজি কি নহওক ল'ৰাটো উঠি গ'ল অকমান ল'ৰাটোৰ লগত খেলি আছে এনেই চাওকচোন কেনেকুৱা হৈ আছে দিনে দিনে যে সি খিনাই গৈ আছে যোনে দেখে মোক এনেকেই কয় যে ইমান খিনাই গৈছে কি হৈছে তোমাৰ নাজানো কি হ'ব আৰু এইপিনে চাওক ল'ৰাটো পুৰা খেলি আছে তাৰ আইতাকৰ লগত আৰু আপোনালোকে ইমান ভিডিঅ'বিলাকৰ মৰম আছে তাৰ কাৰণে বহুত বহুত থেংক ইউ কিন্তু আজিলৈ আহিছোঁ বাই বাই